নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে দুৰ্গা দশমী, অৰ্থাৎ আজি ভাচনৰ দিন। আৰু আমাৰ ধেমাজিত কেনেকৈ ভাচন প্ৰক্ৰিয়া হয়, ক'ত গৈ ভাচন দিয়ে, কি কৰে, সকলোবিলাক আজি ভিডিঅ'টোত দেখাই যাম। আৰু ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আৰু এতিয়া ৰুমত আছিলোঁ, ৰুমৰ পৰা ওলাই লওঁ আৰু গৈ ৰাস্তাত লগ পাই আছোঁ দেই। তো বৰ্তমান আমি আহি আছোঁ এতিয়া টাউনৰ মাজলৈ। আৰু আহি এইটো প্ৰথম ভাৰত পেট্ৰলিয়াম ডিপু পাই গ'লোঁ আমাৰ ধেমাজি। আৰু দেখিছে মানুহ মূৰ্তি ভাচনৰ কাৰণে অনাৰ কাৰণে মানুহে চাবৰ কাৰণে বহুত ৰখি আছে, চবফালে মানুহে মানুহ। আৰু এইটো এটা বন্ধৱৰ মূৰ্তি আহি আছে। Soft cooking. আৰু ইয়াৰ পৰা আগলৈ গাড়ী মটৰ একো নিয়ম দিয়া নাই, আমিও ইয়াৰ ছাইডতে ক'ৰবাত পাৰ্কিং কৰি লওঁ। তাৰ পৰা গৈ আছোঁ টাউনৰ মাজলৈ। ভকিলে দিব। আৰু এয়া CM পাৰ হৈ আছে। আৰু আমি ৰখি আছোঁ পূৰা চাৰিআলিত, ধেমাজি চাৰিআলিত। আমাৰ বৰ্তমানৰ CM নহয়, আমাৰ CM সৰ্বানন্দ সোণোৱাল পাৰ হৈ আছে এতিয়া। আৰু শেষৰ গাড়ীখিনি আছেগৈ, প্ৰায়খিনি গাড়ী গৈ শেষ হৈ গ'ল। আমাৰ এনেকৈ চলি আছে আৰু বাকীখিনি চাই থাকক। ইয়াত দেখিছে কেনেকুৱা অৱস্থা কৰিছে, চব কৈছে মুৰলী বাই কৰি আছে, মুৰলী বাই বেলেগ বস্তু অৱস্থা বেয়া কৰি দিছে। আৰু আমাৰ মানুহবিলাক পিছত আহি আছে, আমি লাহে লাহে গৈ আছোঁ পূৰা ভিৰ টাউনত। দেখিছে এনেকুৱা অকণমান খালী হৈছে, বাকী চবতে মানুহে মানুহ। আৰু অৱশেষত এতিয়া আমাৰ মাজত উপস্থিত আছে নিকুদা এজন। বহুত টাইম পিছত ওলাইছে, আমি আহি প্ৰায় টেলিজান পাব অৱস্থাত আৰু এতিয়া। আৰু এজন মোৰ পিছফালে সন্তোষ দা, এই যে মই হ'লো সন্তোষ দা, সন্তোষ দা আকৌ ভাগৰ পাটনা পিছত আহি আছে আমাৰ গোটেই মানুহখিনি। আগুৱাই আছোঁ এতিয়া আগলৈ। আৰু প্ৰায় টেলিজান পাব অৱস্থাত এতিয়া। আৰু এয়া মূৰ্তিসমূহ এতিয়া বিসৰ্জন দিবলৈ আনি থকা হৈছে।
ভাল লাগিলে লগ পাই আগত আহা আগত আৰু এতিয়া ইয়াত প্ৰায় টেলিভিছন পামা অৱস্থাত ইয়াতে বিসৰ্জন দিয়া হৈছে এবাৰ আৰু বিৰাট ভিৰ ইয়াত এতিয়া দেখিছে চবফালে যামে যাম আৰু এয়া বেলেগ মূৰ্তি আকৌ আহি আছে আগত আৰু চবফালে ইয়াতে ভিৰ হৈ গৈছে এখন আজি টেলিভিছন হৈ থকা নাই আৰু দেই ব্ৰু আৰু এইখনে আমাৰ টেলিভিছন আৰু এনেকুৱা জাম দেখিয়ে পোৱা নাই দেই আৰু ধেমাজি টাউনতো এনেকুৱা ভিৰ হোৱা নাই আজি টেলিভিছনত যোনটো ভিৰ হৈছে চবফালে ভিৰ আৰু যাব নিদিয়ে নেকি পুলিচে আগত যাব পাৰিম নাই চাই লওঁ পাৰিম যাব পৰা হ'ব খালি আগত গুচি যাবগৈ লাগিব একেবাৰে সোমাই দিব কৈছে এফালে সোমাই দিয়া আৰু সম্পূৰ্ণ পূৰা দায়িত্বত থাকি আমাৰ সেনা জোৱানসকলে সম্পূৰ্ণ গোটেই চবফালে মানুহ আৰু দলংখন পাৰ হৈ অলপ আগেদি গাড়ীবিলাক সোমাই যাবলৈ দিছে আৰু এইটো চাইডৰ পৰা গাড়ীবিলাক সোমাই যাব দিছে আৰু এইফালে গাড়ীবিলাক ইয়াত ৰাখি দিয়া হৈছে ৰাখি লৈ দিয়া হৈছে প্ৰস্তুতি চলি আছে এতিয়া আৰু এয়া মূৰ্তি পেলোৱাব লোৱা হৈছে এতিয়া আৰু এয়া আমাৰ মিলিজুলি দুৰ্গা পূজাৰ মূৰ্তিবিলাক নি থকা হৈছে লাহে লাহে গাড়ীৰ পৰা এতিয়া মূৰ্তি নমাব লোৱা হৈছে দুৰ্গা মূৰ্তি বাকী সৰু সৰুখিনি নি হৈ গ'ল আগতীয়াকৈ
এতিয়া দাঙিলৈ নিয়া হৈছে তাত থৈ মেলি পূজা চূজা কৰা হ'ব পূজা চূজা কৰাৰ পিছত মূৰ্তি বিসৰ্জন দিয়া হ'ব পেলাবলৈ দিয়া হৈছে এতিয়া একেবাৰে পানী নিচে কাষত এতিয়া পেলাই দিয়া হ'ব পানী